সো গাইস এটোই হ'ল শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়। মাই নেম ইজ মুন্না এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল মুন্না ব্লগছ। আপোনালোকৰ নতুন এটা ভিডিঅ' লৈ কিনে স্বাগতম জনালোঁ। তো আজি মই যাই আছোঁ দীৰ্ঘেশ্বৰী মন্দিৰলৈ। তো বহুত মানুহ কমেণ্ট কৰিছে মোক যে দীৰ্ঘেশ্বৰী মন্দিৰৰ মানে ভিডিঅ' লাগে। তো আজি বলক দীৰ্ঘেশ্বৰী মন্দিৰৰ লগত ডাইৰেক্ট আপোনাৰ লগত মটৰ লগত কথা পাতি আছোঁ। বলক গাইজ বলক যাওঁ। So guys, finally আহি পালোঁ শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়। So guys, লক গাড়ীটো ইয়াতে পাৰ্ক কৰি দিওঁ। গাইজ গাড়ীটো আগৰ ফালে পাৰ্ক কৰোঁ আৰু ওপৰৰ ফালে যাওঁ বলক। চ' গাইজ আহি পালোঁ এতিয়া ফাইনেলি দীৰ্ঘেশ্বৰী মন্দিৰলৈ। আপোনালোক চাব পাৰিছে দীৰ্ঘেশ্বৰী মন্দিৰ। ত' এতিয়া ওপৰৰ ফালে যাওঁ। গাইজ ফাইনেলি আহি পালোঁ শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়লৈকে। এতিয়া ওপৰৰ ফালে যাওঁ বলক আহক। গাইজ ভিতৰৰ ফালে সোমাই আহিলোঁ আৰু আপোনাৰ চাব পাৰিছে এতিয়া এইটো দান বক্স হয় আৰু এইটো চিৰি। আমি ইয়াৰ পৰা খোজকাঢ়ি এই তাৰেলৈকে যাব লাগে। ভিউ পইণ্ট মজা। আৰু গাইজ বাঘমেনহে তাতে বহি আছে, চাব পাৰিছে বাঘমেন থাকা আহি আছোঁ। আৰু এইটো হ'ল ইয়াৰ পৰা নাজাৰা ভিউ চাক। তো ভিউৱাৰ্ছ এনেকৈ সোমাই কিনে আপোনালোকে এনেকৈ আহি কিনে এটা ন'টিছ ব'ৰ্ড পাব ইয়াতে, যাতে জাননী লেখা আছে, আপোনালোকে চাব পাৰি আছে। মই ইমান বেছি নপঢ়োঁ। আৰু এইটো নিৰ্মাণ কৰা হৈছে আপোনাৰ 1959 চনত। তো আমি এইটো চিৰিদি ওপৰত ফালে যাম। তো বলক আহক ভিডিঅ'টি শেষলৈ চাই থাকক। আৰু গাইছ আপোনালোকে আহি কিনে এনেকৈ এটা বহাৰ ইও পাব, তাতে বহিব পাৰে। আৰু আপোনালোকে প্ৰথম সোমাই কিনে এনেকৈ গণেশ বাবাৰ দৰ্শন পাব। চাই লওক গণেশ বাবা। ইয়াৰ পৰা আমি আৰু উঠাই যাম। চাওক চিৰি চাওক, মজা চিৰি মজা। আৰু গাইছ এইটো এটা ৰাস্তা আছে, ইয়াৰ পৰা আপোনালোকে আহিব পাৰিব চাওক। আৰু এইটো এটা ৰাস্তা, এইটোৰ পৰা আহিব পাৰিব। তো আমি ওপৰৰ ফালে যাওঁ বলক। তো গাইছ সোমোৱাৰ লগে লগে 2 নম্বৰ আপোনাৰ মন্দিৰ যোনটো পাব, সেইটো হনুমানজী মন্দিৰ পাব। চাব পাৰি আছে হনুমানজী আহি কিনে সি শুই আছে চাওক। চ' গাইছ এইটো চিৰিৰ পৰা উঠি আহিলোঁ, আপোনালোকে চাব পাৰিছে এইটো চিৰিৰ পৰা। এতিয়া আমি ওপৰৰ ফালে যাম। তো যাই কিনে আপোনালোকক দেখাম দীৰ্ঘেশ্বৰী দেৱালয়। চ' গাইছ ফাইনেলি এণ্ট্ৰি কৰিম আমি দীৰ্ঘেশ্বৰী দেৱালয়লৈ। আপোনালোকে চাব পাৰি আছে। তো ইয়াৰ ভিতৰত এণ্ট্ৰি কৰিম বলক আহক। এইটো চাব পাৰিছে আপোনালোকে দেৱালয় মন্দিৰ। আৰু গাইছ এইটো মন্দিৰৰ ভিতৰতো ইয়াতে ভোগৰ প্ৰসাদ বনোৱা হয়। আৰু চ' গাইছ এইটোৱে হ'ল শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়। এইটো মা দেৱালয়ৰ মন্দিৰ চাব পাৰিছে। মই জুম কৰি দিছোঁ চাওক। তো গাইছ চাওক এইটো ভিউ পইণ্ট। অলপ আপোনালোকক মই জুম কৰি দেখাই দি আছোঁ চাওক কি মজা চাওক। ভিউ পইণ্ট আপোনালোকে চিনেমেটিক শ্বট চাওক।
গাইজ দেৱালৰ পৰা ওলাই আহিলোঁ এতিয়া বাহিৰৰ ফালে, এইটো পিছত এতিয়া তলৰ ফালে যাওঁ, আপোনালোকৰ এটা সৰু ৱাটাৰফল দেখাম তো বলক। চ' গাইজ এইটো ৱাটাৰফলৰ ফালে অলপ চাই যাই আছোঁ, চাওঁ। তো গাইজ এইটো চাওক, ৱাটাৰফলে মানে বৰষুণ আহিলে ইয়াৰ পৰা বৰষুণ হ'লে পূৰা পানী ইয়াৰ পৰা এনেকৈ নমি আহে, সেইটো কাৰণে পাইপ ফিটিং কৰি দিছে, মজা। ওচৰৰ পৰা আপোনালোকক দেখাই আছোঁ, চাই লওক, মজা পাইপ। পাৰি আছে আৰু পানী ওলাই আহিছে এনেকৈ। So guys, ভিডিওটো ইয়াতে এন্ড কৰিলোঁ। যদি ভাল লাগে লাইক কৰি যাব, কিন্তু এটা আজি চেনেলত নতুন আহিছে সাবস্ক্ৰাইব কৰি যাব, বহুত মেহনত হয় এটা ভিডিঅ' বনাওঁতে। আৰু প্লিজ 1K মোক কৰি দিয়ক। আপোনালোকৰ যদি এনেকৈ ৱাটাৰফলৰ ফালে আহিব চাগে, এইটো ৱাটাৰফল ওপৰৰ ফালে আছে, ৰাস্তাটো ভাঙি গৈছে, সেইটো কাৰণে মই ওপৰত যাব নোখোজোঁ। তো আপোনালোকৰ যদি এনেকৈ পানীৰ মজা ল'ব বিচাৰে, দীৰ্ঘশ্ৰীৰ পৰা হৈ কেনে এইটো ৰাস্তা হৈ দীৰ্ঘশ্ৰী হৈ কেনে অকণমান সোমাই গ'লে এইটো এনেকৈ আপোনালোকে মাজৰা পাব, চাওক মজা, একদম মানে জবৰদস্ত, তাবৰতোৰ, কি ক'ম আৰু। তো ইয়াতে ভিডিওটো এন্ড কৰিলে, যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব। যদি মোৰ চেনেলত আপোনালোকৰ নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। জয় হিন্দ, জয় ভাৰত, বন্দে মাতৰম।